সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিৰে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী শুনি এইবিলাক গান কম দিছেনে তাকে ফাগুনৰ বতৰ শুনিবা আৰু প্ৰেম প্ৰেম লাগি যায় একদম মজা দিছ দেখোন একেবাৰে ধুনীয়া ছাৰ ফাগুন মানে প্ৰেম প্ৰেম মানে ফাগুন ছাৰ বাৰু ঠিকেই দিছ প্ৰেমৰ সংজ্ঞা দে অংককেইটা কৰি আনিলি নাইবা তুমি অংককেইটা কৰি আনিছানে ছাৰ মই কালি অংককেইটা ভালকৈ বুজিয়ে নাপালোঁ ঠিক আছে মই ভালকৈ বুজাই দিম বাৰু ল'ৰা ছোৱালীসকল আজিলৈ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ মোৰ মিটিং এখন আছে যিখিনি কৰিব দিছিলোঁ কৰিবা আৰু বুজি নাপালে ক'বা কাইলৈ ভালকৈ কৈ দিবা আজি ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ চিকা আৰু অংক ছাৰৰ মাজত জংক বংক আছে নেকি বাৰু মই চাপ্লাই ময়ো গেলা কেতিয়াবা তেনেকৈহে ভাবি থাকোঁ দেই ফাগুনৰ বতৰ চাৰু চাকে ৰোমান্টিক হৈছে আৰু অসমৰ জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ বিয়া এফবিত আৰম্ভ হৈছে হিয়া দিয়া নিয়া চাৰু চাকে ক'ৰবাত হৈ গৈছে আৰু কিমান দিনো বেছি চিংগুল থাকিব সেইটো কাৰণে আৰু এফবিত প্ৰস্তুতাকে কৰি দিলে আৰু তোমাৰ হাতত ধৰি আগুৱাম ভাল পোৱা এটি নাম বাকী চেঙেৰাকেইটা গোটেই তেজেদি ফালি ফালি মৰিছে আৰু কোনে যে কিমান বৰষুণে দিছে কান্দিছে ধৰিবই পৰা নাই বোলে গোটেই বিয়া কৰি দিছে দীপু আৰু বোলে লুৰেঞ্জিতি বিয়া ঠিক আছে প্ৰেমৰ কথা পাতিলোঁ ছাৰৰ কথা পাতিলোঁ দীপু আৰু লুৰেঞ্জিতিৰ কথা পাতিলোঁ এতিয়া ঘৰা ঘৰি যাওঁ বৈ ছাৰটো গ'লে মিটিং হ'লে কাইলৈ দেখা যাব মাজনী কি হ'ল মা অকল টিভিটোকে চাই থাকিবি কিতাপখন অলপ মেলচোন মেল কি যে হ'ব ছোৱালীজনী অকল টিভিটোৰ ওপৰতে বহি থাকিব আৰু কিতাপ পঢ়া ধান্দা চান্দা নাই তোক অংক মাষ্টৰ ৰমেঞ্চাৰ ওচৰতে টিউশ্যনটো দিয়াই দিব লাগিব ৰ তই বেয়া হৈ গৈছ তই হামৰ টিভি হামৰ তই গোটেই দিনডাল টিভি ওচৰতে বহি থাকক কাম এটা নকৰ পঢ়া শুনা নাই কাইলৈৰ পৰা ৰমেঞ্চাৰ ওচৰত টিউশ্যন যাবি তই মই এতিয়া নবীনহঁতৰ ঘৰৰ পৰা ওলাই যাওঁ সেইটাকে সোমাই আহিম মই ৰমেঞ্চাৰৰ ওচৰত তামোলৰ পইচা দিবলৈ আছে তামোলৰ পইচা লৈ আহিম আৰু তোৰ এই টিউশ্যনৰ কথাটো মই পাতি আহিব লাগিব সোনকালে নতুবা তই টিভি চাই ইয়াত হ'ল আৰু পৰীক্ষাও পালেহি মই একো নাই কথা এটা ক'লেও নুশুনো কাইলৈ ৰমেঞ্চাৰ ওচৰত টিউশ্যন কৰিবি কাইলৈৰ পৰা নাই টিউশ্যন কৰি থাকিবলৈ নাই এইবিলাক পৰীক্ষা ওচৰত পালেহি এতিয়া টিউশ্যন কৰিব সময় নাই আৰু মই নকৰোঁ টিউশ্যন নকৰে ৰঙলা যিজনী দেখা নাই টিউশ্যন ইটোৰ পাছত ইটো টিউশ্যন তাই টিউশ্যন এটা কৰিব পঠিয়ালেও নকৰে একদম কৰিবি এতিয়া মই পাতি থৈ আহিম কাইলৈ একদম টিউশ্যন কৰিবি আৰু মই এতিয়া ওলাই যাওঁ ঘৰৰ ছোৱালী ঘৰত পাবহি লাগিব কিন্তু আহি পেলাই আৰু এইফালে যাওঁতে মোৰ দেৰি হ'ব নবীনৰ ওচৰতো সোমাম আৰু এই ৰমেন মাষ্টৰ ওচৰতো মই আহিব লাগিব আৰু একদম আহি পেলাই যে ঘৰৰ ছোৱালী ঘৰতে পাওঁহি ক'তো নাযাবি এই মাজনীও যে অকল চিঞৰ বাখৰিয়ে গৈ থাকিব আৰু ভান্তিকে টিভিটো চাব নিদিয়ে বিমল ছাৰকে কল এটা কৰি লওঁ হেল্ল' ছাৰ এই মই বিজ্ঞানৰ সূত্ৰ এটা বুজি পোৱা নাছিলোঁ আহকচোন আমাৰ ঘৰলৈ ছাৰকো মাতিছো আহক দিয়া এই জহনী ছাৰটো ইমান দেৰি কৰিছে সি অহাই নাই যে ইমান দেৰি প্ৰিয়ংকা কচোন ছাৰ মানে মই এই অংকৰ সূত্ৰ এটা বুজি পোৱা নাছিলোঁ আহকচোন আৰু মাও নাই ওলাই গৈছে অকণমান দেৰি হ'ব আহকচোন গৈছোঁ ৰ'বা হয় ছাৰ আহিলে বহক তেতিয়াহ'লে মা নাই ছাৰ সেইটো কাৰণে মই আপোনাক মাতিছোঁ মা কিবা নবীনহঁতৰ ঘৰত গৈছে তাৰপাছত আৰু এই কিবা বিমল ছাৰৰ ওচৰত বোলে মোৰ অংকৰ কথা পাতিব বোলে অংক টিউশ্যনৰ কথা সেইটো কাৰণে মই আপোনাক আগতীয়াকৈ মাতি দিছোঁ মা অহা তেতিয়াহ'লে অলপ দেৰি হ'ব ছাৰ বাকী আমি কথা পাতি থকাবিলাক আকৌ ৰেকৰ্ড কৰি থৈছা নেকি ৰেকৰ্ড কৰি নথকা আকৌ দেই দেখিছাই নহয় আজিকালি কি হৈছে মাষ্টৰবিলাকৰ সিটো পাছত সিটো ৰেকৰ্ডিং ওলাই আছে নাই থোৱা ছাৰ নাই থোৱা মই কিয় থ'ম বাৰু কালিও বায়ে আহি আছিলে সি ৰুমত বাইদেউ গ'লগৈ এতিয়া অকলে গ'লে সেইটো কাৰণে কাম চাম কৰি আহোঁতে দেৰি হ'ল মই আহি নোলাহিতো এতিয়া নাই ছাৰ অলপ দেৰি হ'ব মাৰ দুঘৰত সোমাব যে সেইটো কাৰণে বিমল ছাৰৰ ওচৰত সোমাই কিনে তামোলৰ পইচা লৈ আহিম বুলি কৈ থৈ গৈছে বাৰু দেৰি হ'ব লাগে চাগে অলপ তোমাকো ক'লোঁ আমাৰ কথাবিলাক যাতে বেলেগে গম নাপায় আৰু এইবিলাক কল ৰেকৰ্ড কৰি নথবা দেখিছাই নহয় ইটোৰ পাছত ইটো বিজ্ঞানৰ অংকৰ কল ৰেকৰ্ডিঙে ওলাই আছে আৰু সেইবিলাক যাতে নহয় আৰু মোৰ লগত আৰু মই এনেকৈ ঘৰত নাহোঁ বাও ঘৰলৈ গ'লগৈ মোৰ ৰুমলৈকে যাবা ফোন কৰি পিনে সেনেকৈ অহাটো তোমালোকৰ ঘৰত অহাটো ভাল নহয়
মা আৰু আহিবই চাগে আৰু এতিয়া ময়ো যাওঁ আৰু বহকচোন বহক, এতিয়া আহিছেহে। মা আহোঁতে অলপ দেৰি হ'ব বুলি কৈছে দেখোন। বহকচোন। আইও কলিজাজনী, হ'ব মই যাওঁ, মা আহিবই। পিছত কিন্তু মা আহিলে কথাটো অলপ বেয়া হ'ব। মায়ে ক'ব ঘৰত নথকা অৱস্থাত, আকৌ কোনো নথকা অৱস্থাত আকৌ মই সোমাই আছোঁহি বুলি ক'ব। সেইটো কাৰণে মই যাওঁ দেই, তই মোৰ ৰুমলৈকে যাবি। মাজনী, অ' মাজনী। অ' সৰ্বনাশ, মা আহিলেই। অ' মা, অ' এয়া ছাৰ দেখোন। অ' মা, ময়ে মাতিছিলোঁ ছাৰক ফোন কৰি পিনে। এই বিজ্ঞানৰ কিবা সূত্ৰ এটা শিকাব মাতিছিলোঁ, তাকে চাই দিবলৈ আহিছিলে। অঁ এই বুজাই দিলোঁ তাকে, বিজ্ঞানৰ কিবা নিউটনৰ কিবা সূত্ৰ এটা ভুল হৈ আছিলে বোলে, তাই সূত্ৰ এটা সেই শিকাই দিলোঁহি অলপ তাকে। অঁ ছাৰ বহক তেতিয়াহ'লে, মই এই চাহ এখনকে কৰি আনোগৈ। অঁ ঠিক আছে। মা নাহে বোলে, এতিয়া ইয়ে মা ওলাই গ'লি, যিটো ভয় খাইছোঁ মই। এতিয়া কি কৰোঁ বাৰু, এখন ডাঙৰ কথা হ'ল। হেৰি কৰিবি, মাক কৈ দিবি চাহ তাহ দেখাওঁ, ছাৰ গ'লগৈ বুলি, মিটিং এখন আছিলে গুচি গ'লগৈ বুলি কৈ দিবি। মই যাওঁহে আৰু দেই। মই নথকা অৱস্থাত তাই ফোন কৰি মাতিছে বিজ্ঞানৰ সূত্ৰ শিকাবৰ কাৰণে। কি আচৰিত, নিশ্চয় ইয়াত কিবা গণ্ডগোল থকা নাইতো। নাই নাই নাই, কথাটো অলপ তদন্ত কৰিব লাগিব। শংকৰ আৰু বিজ্ঞানৰ মাষ্টৰ প্ৰতি মোৰ ভৰসা নাই। যি আজি অসমত হৈছে, সিটো পাছত সিটো এই তদন্ত কৰিব লাগিব। আৰু বিমল মাষ্টৰৰ ওচৰত অংক টিউশ্যন নকৰে, আৰু ইয়াক ফোন কৰি অংক কৰিছে। কথাটো অলপ চিন্তা কৰিবলগীয়া দেই। বাৰু লাহে লাহে ইয়াক চাব লাগিব। মায়ে চানক দেখি কি ভাবিছে ঠিক নাই এখন। মাজনী, অ' মাজনী, কি মা? অঁ ছাৰ গ'লগৈ দেখোন। চাহ বনাইছিলোঁ, মই ছাৰক ৰ'বলৈ কৈছিলোঁ নহয়। এই ছাৰ বোলে কিবা ইমাৰ্জেঞ্চি মিটিং এখন আছে বোলে, তালৈ গ'লগৈ। চাহ নাখাওঁ বুলি কৈ থৈ গ'ল, মই তোক নক'লোগৈ আৰু দেই। হয় নেকি? চাওঁ তোৰ মোবাইলটো দেচোন অলপ, মই কিবা ফোন এটা কৰিব লাগে মাহিলে, ফোন এটা কৰি লওঁ। নিদিওঁ, মাহীৰ লগত তই যিমানে দেৰিলৈকে কথা পাত নালাগে, তোৰ দুবাই কৰ। চাৰ্জ নাইকিয়া হৈ আছে মোৰ ৰিচাৰ্জ নাইকিয়া হৈ আছে, সেইটো কাৰণে তোৰ পৰা খুজিছোঁ। নতুবা তোক খোজো নেকি মই? দে ফোনটো দে। ৰাম ৰাম, তই এই বিজ্ঞানৰ মাষ্টৰৰ লগত এইবিলাক কি দেহা কৰি যা মেছেজ কৰি থৈছ? কি এইবিলাক? ৰাম ৰাম, মই আচৰিত হৈছোঁ আৰু দেই। সেইটো কাৰণে তই ফোন কৰি মাতিছিলি মানে? মই কিবা এটা ডাউট কৰিছোঁ, গম পাইছোঁ নহয়। তোক আজি মই তোক তই সঁচা কথা ক। তই এই বিজ্ঞান মাষ্টৰৰ লগত কি কৰি আছ এইবিলাক ক, সঁচা কথা ক তই। ছাৰে মোক নিজে মেছেজ কৰি থাকে কাৰণে মই ছাৰক মাতিছিলোঁ। সদায় ছাৰে মোক ফোন কৰি থাকে, সদায় মোক অংক কৰিব ক'লোঁ, নকৰিলেও মোক একো নকৰে। সেইটো কাৰণে মই ছাৰক ফোন কৰি মাতিছিলোঁ। ছাৰক মই ভাল পাওঁ, ছাৰে মোক ভাল পায়। মই তাক দি আছোঁ ৰহিমলাক, সি মোক চিনি পোৱা নাই। মোৰ ছোৱালী কেনেকুৱা কৰিছে, পঢ়ুৱাব আহিছে নে সি নিনিমাই কৰিব আহিছে। তাক মই ৰহিমলাক চিনি পোৱা নাই সি। মা গো মা, কি ক? মানুহটো গা ভাল নাই বুলি কৈছিলে, যাওঁ নেকি তাকে এপাক ওচৰলৈ। তাক জানো সুধিছিলি তই? নাই সোধা, সুধিলেও দেখোন এনেও নাযাবলৈ বুলিয়ে ক'ব। সেইটো কাৰণে মই নোসোধাকৈ ওলাইছোঁ। যাবলৈতো এনেও নিদিয়ে, সেইটো কাৰণে একো নাই সোধা, এনেকৈ ওলাইছোঁ। ঠিক আছে যা তেতিয়াহ'লে। কেছটো ডাঙৰেই হ'লগৈ, মাকেতো গম পালেই। বাকীকেইটা মাষ্টৰ নিচিনা নহ'লেই হ'ল আৰু দেই। ছাৰ, ছাৰ। অঁ সিজনী দেখোন মোৰ ইয়াতে ওলালেহি। মায়ে তোক খেদি দিয়া নাইতো মোলৈ? মায়ে গোটেই গাঁও চাবক জ্বলাই খতম কৰি দিলে। গোটেই গাঁও মানুহক জ্বলাই খতম কৰি দিলে মায়ে। উপায় নাইকিয়া হৈছে, মইতো ঘৰত থাকিব নোৱাৰা হৈছোঁ, ইয়ালৈ গুচি আহিলোঁ আৰু। ছাৰ মোক কিবা এটা কৰক আৰু, মই উভতি যাব নোৱাৰোঁ আৰু ছাৰ। তই ৰেকৰ্ড কৰিছিলি নেকি আকৌ? অঁ ছাৰ, মোৰ ৰেকৰ্ডো আছে, বহুতকেইটা ৰেকৰ্ড আছিলে। মইতো নেকা হ'ব বুলি কেনেকৈ জানো? গোটেই মায়ে দি শেষ কৰিব আৰু চাগে। লগৰকেইটা ওচৰলৈ গৈছে সুধিবলৈ, কিবা জানে নেকি বুলি। চেছ, তই মোৰ চাকৰি খাই দিলি আৰু চাগে। গোটেই দিলে চাগে তোমাৰে গৈ। সৰ্বনাশ। হেৰি শুনিছে নাই? অঁ এইজনীও গম পালে নি? আকৌ এজনী কেনেকৈ ওলালে সিও? মোৰ অতি কান্দিবলৈ বন্ধ কৰ, বাৰেৰে আহিছে, অলপ মনে মনে থাক। এইগৰাকী কোন আকৌ? এই আমাৰ লগৰে টিচাৰ। মোকতো আগতে তেনেকৈ কোৱা নাই আপোনাৰ লগত টিচাৰ আছে বুলি। এই তোমাকনো আৰু কি কৈ থাকিম আৰু, কোন আছে কোন নাই। ছাৰ, আপোনাৰ কেছটো কিন্তু ডেঞ্জাৰ হ'ল দেই। গোটেই কেছটো গম পাই গ'ল ৰাইজে ছাৰ। আপুনি কিন্তু গাঁও বাহিৰত গ'লে কিন্তু বিপদ আছে দেই ছাৰ। চব সাজু হৈ আছে, দিব আপোনাক।
কিহৰ বিপদ কিহৰ দিগদাৰ গাই আছো তুমি হ'লেও বাইদেউ গমেই নাপায় ছাৰে তলে তলে সেইগৰাকীৰ লগত লিলিমাই কৰি আছিলে গাঁৱৰ ৰাইজ সাজু এতিয়া হেৰি কৰি দিয়ে অসম আইন বিজ্ঞান মাষ্টৰ লগত প্ৰিয়ংকা লিলিমাই বুলি স্কুলটো যাবই নোৱাৰে ৰুমৰ পৰা ওলালেও দিগদাৰ বাইদেউ গমেই নাপায় তলে তলে লিলিমাই ছাৰ সেই প্ৰভু কি শুনিছোঁ মই এইবিলাক এই দিয়ক তই তোৰ লগৰ এটাক কিবা ভাল পাব নোৱাৰি মোৰ তাৰ লগত লিলিমাই কৰিব লাগিছে তোক কি কেনেকুৱা চৰিত্ৰ হা তোক মই আজি সোধাই আহিম হা তোক কেনেকুৱা চৰিত্ৰ তই ছোৱালী কেনেকুৱা চৰিত্ৰ ছোৱালী তই তোক মই আজি সোধাই নিছোঁ মই হয় এৰি দে মোৰ ছোৱালী তোৰ মতাক ভাল কৰিবি তই তোৰ মতাই মোৰ ফুল কমলে ছোৱালীজনী মেছেজ কৰি ফোন কৰি ধুনু কলেজা বোলাই গোটেই জীৱনটো বৰবাদ কৰিছে সি ফোনত যি কথা ৰেকৰ্ড চব ফাইল কৰি দিছে চব শুনি ল'বি তই তোৰ মতাক আগত ভাল কৰিবি তাৰপাছত মোৰ ছোৱালীক কবি তই মোৰ মতাই ময়ো ভালকৈ বুজি পাওঁ তাই চব কৰিছে মই গম পাইছোঁ নহয় তাই চব কৰিছে ঘৰলৈ মাতি নিজৰ জীয়েকৰ চৰিত্ৰ বেয়া এতিয়া লোকৰ মতা চৰিত্ৰ গাব আহিছে কাকো সোধা নেৰো মই চাই থাক মই কি কৰি আছোঁ বৈ মনো বৈ ইয়াৰ পৰা বৈ আপুনি বাৰু এখন কি কৰিলে এখন ময়ো যাওঁগৈ আৰু এইখন সমাজৰ মাজত মই আপোনাৰ লগত কেনেকৈ জীয়াই থাকিম এটা বিজ্ঞানৰ মাষ্টৰ হৈ যদি এজনী ছাত্ৰীৰ লগত আপুনি এইখন খেলি মেলি কৰে মই কেনেকৈ থাকিম বাৰু আৰু গাঁৱৰ মানুহে বোলে কেনেকৈ কি ভাবিব বাৰু আপুনি কওকচোন বাৰু মই যে আপোনাৰ লগত আৰু সংখ্যা কৰি থাকিব নোৱাৰোঁ আৰু দেই ৰ'বা একো ৰ'বলৈ নাই আৰু এক মুহূৰ্তও মই ইয়াত থাকিব নোৱাৰোঁ ছাৰ লিলিমাই কাহিনীটো তাতে ক'ব আৰু দেই তাতে শুনিম আৰু লিলিমাই কাহিনী এতিয়ালৈ যাওঁ দিনৰ 12টা বজাত মিটিং আছে ক'বলৈ আহিলোঁ আৰু দেই ক'ত কি যিখন কৰিলোঁ আৰু দেই মই নমস্কাৰ সৰু এটি কাহিনী আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে মক্কেল 440 ইউটিউব চেনেলটো আপোনালোকে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ।